দেখিছে নহয় কি হ'ল মানে খিৰিকীখন ইমান লেতেৰা হৈছিলে তাক এইটো গুণ হাউচ গুণ থাকিবা নাই ইয়াতে হা হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা ব্লগছলৈ আপোনালোক সকলোৰে খবৰ বাৰু কেনেকুৱা আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰো ভালে আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টোত সকলো যাতে মোক মৰম দিয়ে মই বাহিৰত আহি ভিডিঅ'টো কৰিছিলোঁ মানে গৰমো লাগিছিল ছাতৰ ওপৰত আহিছিলোঁ এতিয়া 7:30 বাজিছে এয়া একদম নেক্সট দিনাৰ ভিডিঅ' হয় দেই কালি ৱেলকাম জনাই ভিডিঅ' বনোৱাই নহ'ল কিবা অকণমান কাম ওলাল এয়া আজি নেক্সট দিনা ৰাতিপুৱা 9টা বজাৰ পৰাই উঠি কামত লাগিছিলোঁ অকণমান চাফ চাফাইত লাগিছিলোঁ ইমান লেতেৰা হৈছিলে খিৰিকীখন একদম সেই বুলিয়ে ভাবিছোঁ অকণমান চাফ কৰি দিওঁ এইটো কিটচন হয় যিহেতু আৰু বেছি লেতেৰা হয় একদম জালিখন একদম ক'লা ক'লা হৈ গৈছিলে তাকে চাৰ্ফ লৈ জালিখন ধুনীয়াকৈ ধুই দিছিলোঁ এতিয়া পানী পূৰা দি দিছিলোঁ আৰু ৰুমটো যিহে লেতেৰা হৈ গ'ল মোৰ আৰু বেছি কাম ওলালে এয়া ঘৰটোৰ অৱস্থা দেখিছে নহয় কি হ'ল মানে খিৰিকীখন ইমান লেতেৰা হৈছিলে তাকে অকণমান ধুই দিছিলোঁ লেতেৰা এইবিলাক অকণমান ধুই দিলোঁ এতিয়া অকণমান বৰষুণো আহি আছে একদম আন্ধু হৈ গৈছিলে তাকে ধুই দিলোঁ আৰু ঘৰটোৰ এই অৱস্থা হৈ গ'ল মোৰ এতিয়া এইখিনি এতিয়া চাফা কৰি লওঁ ধুনীয়াকৈ একদম চাফ চিকুণ কৰি দিলোঁ এতিয়া ঘৰটো পূৰা পথাৰত বহুত চাফ চাফাই কৰি থাকিব লাগে 3 দিন মূৰে মূৰে চাফ কৰিব লাগে ঘৰত মানে কৰি থ'লে ইমান লেতেৰা নহয় ইয়াত বহুত লেতেৰা হয় মানে আৰু কিছুমানে কেনেকুৱা কৰে যে আমাৰতো নিজৰ ঘৰ নহয় কোৱাৰ্টাৰতে আছোঁ যেনেকৈ থাকে তেনেকৈ থাকক কিন্তু মোৰ মতে কি হয় য'তে থাকে যেইকেইদিনে থাকে নিজৰ ঘৰৰ নিচিনা ৰাখিব লাগে নিজৰ ঘৰেই হওক কোৱাৰ্টাৰেই হওক ভাড়া ঘৰেই হওক যিয়ে নহওক বোলো যিকেইদিন নিজে থাকে সেইকেইদিন ধুনীয়াকৈ ঘৰৰ নিচিনা ৰাখি থ'ব লাগে আৰু মই য'তে নাথাকোঁ কিয় একদম চাফ চাফাই কৰি ৰাখি থৈ দিওঁ আৰু মই লেতেৰা হৈ থাকিলে বেছি ভালো নাপাওঁ এইবিলাক মই চাফ চাফাই কৰি লৈছোঁ এতিয়া গোটেই পূৰা গধূলিয়ে লগ পাইছোঁ আপোনালোকক চাহ কাপৰ লগত এয়া দেখিছে নহয় চাওমিনৰ লগত চাহ আপোনালোকে খাই পাইছেনে বাৰু এনেকৈ চাহৰ ওপৰত আহিছিলোঁ ছাতৰ ওপৰত অকণমান খোজকাঢ়িম বুলিয়ে মানে হাজবেণ্ডে ডিউটি যে 4টা বজাত তেওঁৰ লগতে কিবা অকণমান বনাই নিজেও খাওঁ তেওঁকো বনাই খুৱাই খেদাওঁ আৰু ছাতৰ ওপৰত আহিছিলোঁ এতিয়া 5:30 বাজিছে দেখিছে নহয় ৰ'দ কমাই নাই 7টা মানত আমাৰ ইয়াতে 8টা মানত মানে আন্ধাৰ হয় এয়া অকণমান ভাবিছোঁ অকণমান খোজকাঢ়ি লওঁ অকণমান বতৰ আহি আছিলে বুলি ভাবিছোঁ আৰু লগতে কাপোৰ নিব আছে আৰু তলত বহুখিনি কামো আছে যাই কৰিব লাগিব অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ কাপোৰ আনিলোঁ ওপৰৰ পৰা এনেকৈ থৈছোঁ আৰু আমাৰ টুকুটো চানাটো কাম দেখিছে প্লেটখন ক'ত থৈছে ওলোমাই হা আৰু এইবিলাক খেলা বস্তুবিলাক কেনেকৈ থৈছে এইবোৰ চিজিল কৰিবলৈ আছে আৰু বিচনাখন ভাল কৰি লওঁ এতিয়া যি অকণমান আনিছিলে তাকে এনেকৈ থৈ দিছোঁ সিনো একেবাৰে চিজিল কৰোঁ কিবা কিবি আছিলে আৰু আলু পিঁয়াজ বন্ধাকবি কল তিয়ঁহ নৰসিংহৰ পাত এনেকৈ কিবা কিবি আনিছিলোঁ এইখিনি অকণমান ঠিক কৰি থৈ দিওঁ এতিয়া জাষ্ট অকণমান বহিছোঁ কামবিলাকো খতম হ'ল ৰাতিপুৱাৰ পৰা আজি কামতে লাগি আছিলোঁ এতিয়াহে অকণমান বহিছোঁ এয়া ঘৰ সাৰা ঘৰ মোচা সকলো গাটো ধুলোঁ অকণমান ধুইয়ে ছাতিটো লগাই দিছিলোঁ মানে এয়া আমাৰ টুকলু চানাটো খেলি আছে ইয়াতে নগুনো অকণমান বহিছোঁ ভাত বনাব হ'বই আৰু এতিয়া আজি দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ অকণমান বাহিৰত যোৱাৰ কথা আছিল যোৱা নহ'ল আৰু ইমান ভাগৰো লাগিছে আৰু মানে বৰষুণো আহিছে যিহেতু আৰু বাহিৰত লগত যোৱা হ'ব আজি 2-3 দিনৰ পৰা বৰষুণ দিয়ে আছে একেৰাহে একদম আৰু কাপোৰবিলাকো শুকানে এনেকৈ মেলি দিছোঁ ইয়াতে চেয়াৰতে মেলি দিছোঁ এনেকৈ এতিয়া অকণমান বহি কিনে আপোনালোকক লগ পাই আছোঁ গধূলি ভাত বনাবলৈ এয়া আনিছিলোঁ কেঁচা কল চব্জি বনাম বুলি ভাবিছিলোঁ ইয়াৰে কেনেকৈ বনাওঁ চাওকচোন আপোনালোকেও কলকেইটা মই ধুনীয়াকৈ বইল কৰি লৈ লৈছোঁ এনেকৈ ধুনীয়াকৈ একদম সিজি গৈছে গৰম হৈ আছে পূৰা একদম অকণমান টাইমত ঠাণ্ডা হ'বলৈ ৰাখি দিম এইখিনি এয়া এতিয়া কলখিনি বাকলিখিনি চেলাই লৈছোঁ ধুনীয়াকৈ এতিয়া তাৰে ওপৰত দি দিম কাটি থোৱা পিঁয়াজ এটা আৰু লগতে জলকীয়া 3-4টামান আৰু মই নৰসিংহৰ পাত খাই বিৰাটেই ভাল পাওঁ সেইবাবে অকণমান ওপৰত দি দিছোঁ তাৰ ওপৰত দি দিম কালজিৰা মেনু দিছোঁ মই আৰু নিমখ অকণমান আৰু লগতে অকণমান জিৰাও দিছোঁ মই এতিয়া ধুনীয়াকৈ হাতেৰে এইখিনি মিক্স কৰি ল'ম এতিয়া হাতেৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু অকণমান মই গুড়া জলকীয়াও দিছোঁ দি এতিয়া তাৰে ওপৰতে দি দিম বেচন
বেচনখিনি দি ধুনীয়াকৈ হাতেৰে এনেকৈ মিক্স কৰি লওঁ এয়া এতিয়া মিক্স কৰি লৈ ধুনীয়াকৈ হাতেৰে আপোনালোকে যেনেকৈ চেপ দিয়ে সেনেকৈ লৈ ল'ব দি এনেকৈ মই এনেকৈ তেলত দি দিছোঁ এটা এটাকৈ প্ৰথমতে এনেকৈ অকণমান তেলত মই ফ্ৰাই কৰি ল'ম আপোনালোকে তেলত এটা এটাকৈ সৰু সৰুকৈ ফ্ৰাই কৰি ল'লোঁ এতিয়া চব্জিটো বনাবলৈ ৰেডি কৰোঁ ব'লক এয়া কেৰাহীত তেল দি পিঁয়াজ জলকীয়া আৰু নৰসিংহৰ পাত সেইটা এনেকৈ দি দিছোঁ অকণমান টাইম লৰাই ৰাখিম এতিয়া তাৰ ওপৰতে বিলাহী দিছোঁ মই দুটা কাটি কিনে এইখিনিও ধুনীয়াকৈ অকণমান টাইম লৰাই অকণমান নিমখ দি ঢাকনি লগাই ৰাখি থৈ দিম এয়া এতিয়া কেৰাহীটোৰ ওপৰত মই পেষ্টখিনি দি দিছোঁ বিলাহী আৰু পিঁয়াজ জলকীয়াৰ পেষ্টখিনি অকণমান জিৰা দিছিলোঁ তেলত তেনেকৈ ওপৰত দি অকণমান ইয়াৰ ওপৰতে মছলা দিম কিবাকিবি জিৰা পাউডাৰ ধনিয়া পাউডাৰ এনেকৈ অকণমান কিবাকিবি দিম এতিয়া বিলাহীখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছতে মই পকৰীৰ নিচিনা যে বনাই থৈছিলোঁ কেঁচা কলৰ তাৰে ওপৰত দি অকণমান পানী দিছিলোঁ পানী দি লৰাই ৰাখিছিলোঁ আৰু আজিৰ আমাৰ চব্জিটো বিৰাটেই টেষ্টি হৈছিলে খাবলৈ কিনিছিলে হাজবেণ্ডে ডিউটিৰ পৰা আহোঁতে বহুত দিনৰ মূৰত খাব ওলাইছোঁ কি বনাইছে পাপাই হাউচ হাউচ বনাই দিছে চচ নাই পাবা আৰু এইটো গুণ হাউচ গুণ থাকিবা নাই ইয়াতে হা আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ একদম চিম্পল ব্লগ ভিডিঅ' আছিলে যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়ালৈকে আহিছোঁ বাই